প্ৰভু যীশু খ্ৰীষ্টৰ পৰাক্ৰমী নামত মই লিডিয়াই জিৰণি ঠাই এই চেনেলটোত সকলো দৰ্শককে অভিবাদন জনাইছোঁ। আমি জানো যে বিনা বিশ্বাসেৰে ঈশ্বৰক সন্তুষ্ট কৰাটো অসাধ্য, আৰু বিশ্বাস ঈশ্বৰৰ বাক্য শুনাৰ দ্বাৰাই যেতিয়া আমি খ্ৰীষ্টই ক্ৰুচত সাধন কৰা সিদ্ধ কাৰ্যৰ বিষয়ে শুনি থাকোঁ, তাৰ বিষয়ে তেতিয়া আমাৰ বিশ্বাস আহে। আৰু বিশ্বাস মূলতে জ্ঞানৰ ওপৰত নিৰ্ভৰশীল। তাৰমানে যেতিয়া তেজে আমাৰ কাৰণে কি সাধন কৰিলে তাৰ বিষয়ে যদি আমাৰ জ্ঞান সঠিক নাথাকে, তেনেহ'লে বিশ্বাসে কম আশা কৰিব, আৰু বিশ্বাসত আশা নাথাকিলে তেজৰ শক্তিশালী প্ৰভাৱ আমাৰ জীৱনত সীমিত হ'ব। সেইকাৰণে মই আপোনালোকক মনোযোগেৰে এই শুভবাৰ্তা শুনিবলৈ উৎসাহিত কৰিছোঁ। অপৰিমিত শক্তিৰে পৰিপূৰ্ণ ঈশ্বৰৰ মেৰ পোৱালীৰ নিৰ্দোষী তেজ আমাক পাপ আৰু নিশ্চিত মৃত্যুৰ দাসত্বৰ পৰা মুক্ত কৰিবলৈ 7 ঠাইত বোৱা হৈছিলে। 3য় আৰু 4ৰ্থ ঠাইত য'ত তেওঁ তেজ বোৱাইছে তাৰ বিষয়ে আমি ইয়াৰ আগৰ ভিডিঅ'ত শিকিছিলোঁ। এতিয়া বিশেষকৈ শেষ 3টা ঠাই য'ত তেওঁ নিজৰ তেজ বোৱাই পেলাই আমাৰ কাৰণে পৰিত্ৰাণ আনিছিলে, তাৰ বিষয়ে আমি শিকিবলৈ গৈ আছোঁ। মথিৰ 27 অধ্যায়ৰ 35 পদত লিখা আছে যে তেওঁলোকে যীশুক ক্ৰুচত দিলে। ঈশ্বৰৰ পুত্ৰক ক্ৰুচত দিয়া হ'ব বুলি, ক্ৰুচবিদ্ধ হ'ব বুলি দাউদে কমেও 1000 বছৰমান আগতে, যেতিয়া ইজৰাইলত অপৰাধীবোৰক শিলগুটি মাৰি মৃত্যুদণ্ড দিয়া হৈছিলে, তেতিয়াই ভৱিষ্যতবাণী কৰি তেওঁ গীতমালা 22টো লিখিছিলে। আৰু গীতমালা 22ৰ 16ত তেওঁ উল্লেখ কৰিছে কেনেকৈ যীশুৰ হাত আৰু ভৰিত গজাল মাৰি তেওঁক ক্ৰুচবিদ্ধ কৰা হ'ব। পঞ্চমবাৰ প্ৰভু যীশুৰ হাতকেইখনৰ পৰা তেজ বৈছিলে যেতিয়া তেওঁৰ হাতকেইখনত গজাল মৰা হৈছিলে। আমাৰ সকলো পাপী, অধৰ্মী আৰু মন্দ কামবোৰৰ কাৰণে তেওঁ তেজ বোৱাই প্ৰায়শ্চিত কৰিছিলে, যাতে আমাৰ কামবোৰ ঈশ্বৰৰ আগত গ্ৰহণযোগ্য হয়। ঈশ্বৰে যাতে আমাৰ কামবোৰৰ ওপৰত আশীৰ্বাদ আজ্ঞা কৰিব পাৰে। সকলো কাম সফল কৰিবলৈ তেওঁ নিজৰ হাতকেইখনৰ পৰা তেজ বোৱাব লগা হৈছিলে। 6ঠবাৰ প্ৰভু যীশুৰ ভৰিকেইটাৰ গজাল মৰাৰ ফলত তেজ বৈছিলে। আদি পুস্তকৰ 1:26 পদত লিখা আছে যে মানুহক ঈশ্বৰে নিজৰ প্ৰতিমূৰ্তিৰে সৃষ্টি কৰিছিলে আৰু গোটেই সৃষ্টিখনৰ ওপৰত অধিকাৰ কৰিবলৈ, ৰাজত্ব কৰিবলৈ আমাক বনাইছিলে। কিন্তু মানুহে নিজৰ পাপৰ ফলত সেই অধিকাৰ হেৰুৱাইছিলে। আমি সকলোৱে বিপথে গৈছিলোঁ, প্ৰত্যেকে নিজ নিজ বাট লৈছিলোঁ। কিন্তু আমাৰ অধৰ্মবোৰৰ বোজা প্ৰভু যীশুৱে নিজে লৈ তেওঁ তেজ বোৱাই আমাক ধাৰ্মিকতাৰ পথত পৰিচালনা কৰিবলৈ, নিৰ্দেশনা কৰিবলৈ নিজৰ ভৰিকেইটাৰ পৰা তেজ বোৱাইছে, যাতে আমি উজুতি খাই নপৰি, লক্ষ্যহীন নহৈ তেওঁক অনুসৰণ কৰি চলিব পাৰোঁ, যাতে আমাৰ ভৰিৰ খোজবোৰ তেওঁ স্থিৰ কৰিব পাৰে। তাৰ কাৰণে তেওঁ নিজৰ তেজ বোৱাইছিলে। সিমানেই নহয়, আমাৰ অধিকাৰ ঘূৰাই দিয়া হৈছে। এতিয়া প্ৰভু যীশুৱে লোকৰ 10 অধ্যায়ৰ 19 পদত কৈছে যে সাপ আৰু কেঁকুৰা বিছা গচকিবলৈ আৰু শত্ৰুৰ পৰাক্ৰমৰ ওপৰত আমাক ক্ষমতা দিয়া হৈছে, তাতে একোৱে আমাক কোনো প্ৰকাৰে হানি নকৰিব। আমেন। তাৰমানে শত্ৰুক, চৈতানক আমাৰ ভৰিৰ তলত কৰা হৈছে। এতিয়া ঈশ্বৰৰ দ্বাৰাই আমি বীৰ কাৰ্য কৰিম, কাৰণ আমাৰ শত্ৰুক আমাৰ ভৰিৰ তলত গচকা হৈছে, চৈতানক আমাৰ ভৰিৰ তলত গচকা হৈছে। আমেন। বিধানৰ অধীনত থকাবোৰে ক্ৰুচবিদ্ধটোক ঈশ্বৰৰ প্ৰত্যাখ্যান, তেওঁৰ ৰিজেকশ্যন বুলি মানিছিলে। কাৰণ 2 বিৱৰণৰ 21 অধ্যায় 23ত লিখা আছে যে যিজনৰ কাঠত আঁৰা হয় তেওঁ ঈশ্বৰৰ অভিশপ্ত। কিন্তু বিধানৰ শাওৰ পৰা আমাক মুক্ত কৰিবলৈ প্ৰভু যীশুৱে নিজৰ তেজ বোৱাইছিলে। পলে এই বুলি গলতীয়া 3 অধ্যায়ৰ 13ত কৈছে যে প্ৰভু যীশু নিজেই আমাৰ কাৰণে শাও হৈছিলে, যাতে আব্ৰাহামৰ আশীৰ্বাদবোৰৰ আমি গৰাকী হ'ব পাৰোঁ।
আমি উত্তৰাধিকাৰী হ'ব পাৰোঁ। এতিয়া আমাক কোনেও সাও দিব নোৱাৰে, কাৰো সাও আমাৰ ওপৰত নালাগে, কাৰণ আমাক আশীৰ্বাদ কৰা হৈছে। বিধানৰ সাওৰ পৰা আমাক মুক্ত কৰা হৈছে। প্ৰভু যীশুৱে নিজৰ তেজ বোৱাই পেলাই আমাক মুক্ত কৰিলে। গোটেই 6 ঘণ্টা ঈশ্বৰৰ পুত্ৰ আকাশ আৰু পৃথিৱীৰ মাজত ওলমি থাকি সেই কাঠডালত অতি যন্ত্ৰণা সহিছিলে। তেওঁৰ যেতিয়া উশাহ লৈছিলে খুব কষ্ট হৈছিলে, কাৰণ তেওঁৰ তেতিয়ালৈকে অধিকাংশ তেজ বৈ গৈছিলে আৰু পিঠিখনৰ সেই ঘাঁবোৰো লৈ পেলাই যেতিয়া তেওঁ উশাহ ল'ব লগা হৈছিলে, গোটেই শৰীৰটোৰ ভাৰ তেওঁ টানিব লগা হৈছিলে, ভৰিকেইটাৰে টানি পেলাই উশাহ ল'ব লগা হৈছিলে। আৰু যিমানবাৰ তেওঁ উশাহ লৈছিলে সিমানবাৰ তেওঁৰ ঘাঁবোৰ পিঠিৰ সেই কাঠডালত ঘঁহনি খোৱাৰ ফলত অত্যন্ত ব্যথা হৈছিলে, পীড়া হৈছিলে, দৈহিক যন্ত্ৰণা হৈছিলে। আৰু সেই সময়ত তেওঁ নিজৰ পিতৃ বুলি নামাতি হে ঈশ্বৰ মোক কিয় তুমি পৰিত্যাগ কৰিলা বুলি চিঞৰিছিলে। বিশ্ব ব্ৰহ্মাণ্ডৰ যিজন বিচাৰক, জগতৰ সকলো পাপ বহন কৰাৰ নিজৰ পুত্ৰক তেওঁ পিঠি দিব লগা হৈছিলে, যাতে আমাক তেওঁ কেতিয়াও পিঠি দিব লগা নহয়। প্ৰথমবাৰ যীশুৱে নিজৰ দেউতাকক পিতৃ বুলি নামাতি পেলাই ঈশ্বৰ বুলি মাতিব লগা হৈছিলে। তেওঁ আমাৰ পাপেৰে পাপ স্বৰূপ হৈছিলে, যাতে আমাৰ কাৰণে, যাতে তেওঁৰ যোগেদি আমি ঈশ্বৰৰ ধাৰ্মিকতা হ'ব পাৰোঁ। তেওঁক পৰিত্যাগ কৰা হৈছিলে যাতে ঈশ্বৰে আমাক গ্ৰহণ কৰিব পাৰে। আমি যাতে ঈশ্বৰ বুলি নহয়, পিতৃ বুলি তেওঁৰ আগত যেন আমি থিয় হ'ব পাৰোঁ, তেওঁৰ লগত যেন আমি সম্পৰ্ক কৰিব পাৰোঁ। তাৰ কাৰণে প্ৰভু যীশুক ঈশ্বৰে ত্যাগ কৰিছিলে আমাক গ্ৰহণ কৰিবলৈ। তাৰপিছত যোহান 19 পদৰ 28, 29 আৰু 30 পদত এইবুলি লিখিছে যে তাৰপিছত সকলো কৰ্ম যে এতিয়া শেষ হ'ল, যীশুৱে তাকে জানি শাস্ত্ৰীয় বচন সিদ্ধ হ'বৰ কাৰণে ক'লে, মোৰ পিয়াহ লাগিছে। সেই ঠাইত চিৰকাৰে পূৰ হোৱা এটা পাত্ৰ আছিলে, তাতে তেওঁবিলাকে চিৰকাৰে পূৰ হোৱা স্পঞ্জ এডোখৰ এচুব এডালত লগাই তেওঁৰ মুখত দিলে। তাতে যীশুৱে সেই চিৰকা পাই ক'লে, সিদ্ধ হ'ল, আৰু তেওঁ মূৰ দুৱাই আত্মা অৰ্পণ কৰিলে। আমেন। এইদৰে প্ৰভু যীশুৰ মৃত্যু হৈছিলে ক্ৰুচত, তেওঁক মৃত্যুদণ্ড দিয়া হৈছিলে ক্ৰুচত। আৰু তাৰপিছত তেওঁৰ লগত যে দুজনক ক্ৰুচত দিয়া হৈছিলে, সেই দুজনৰ ভৰি ভাঙি দিয়া হৈছিলে। অপৰাধীবোৰৰ ভৰি ভাঙা হয় যাতে তেওঁলোকে উশাহ ল'বলৈ নোৱাৰি সোনকালে মৰে। ইয়াৰ বিষয়ে লিখা আছে যে যোহানৰ 19 পদৰে 32, 33 আৰু 34 পদত যে তাতে সেনাবিলাকে আহি যীশুৰ লগত ক্ৰুচত দিয়া প্ৰথম আৰু দ্বিতীয়জনৰ ভৰি ভাঙিলে, কিন্তু তেতিয়া যীশুৰ ওচৰলৈ আহিল, তেতিয়া তেওঁক মৃত্যু হোৱা দেখি তেওঁৰ ভৰি নাভাঙিলে। তথাপি সেনাবিলাকৰ এজনে বৰ্ষাৰে খোজ মাৰি তেওঁৰ কোষত বিন্ধিলে, আৰু তেতিয়া তাৰ পৰা তেজ আৰু পানী বাহিৰ ওলালে। আমেন। এই বিষয়ে গীতমালাৰ 34 পদৰ 20 অধ্যায়ত 34 অধ্যায়ৰ 20 পদত লিখা আছে যে ঈশ্বৰে নিজৰ পুত্ৰৰ এডাল হাড়ো ভাঙিবলৈ নিদিয়ে। সেইটো সিদ্ধ হ'বলৈ এইটো হ'ব লগা হৈছিলে যে এডাল হাড়ো তেওঁৰ ভঙা নাছিলে। আৰু তাৰপিছত যেতিয়া সেই এজন সৈনিকে তেওঁৰ কাষত যেতিয়া সেই বৰ্ষাপাত মাৰি দিছিলে, নিশ্চয় তেওঁৰ হৃদয়টো বিন্ধিছিলে আৰু তেজ আৰু পানী বৈ গৈছিলে। তেজ আৰু পানী বোৱাৰ মানে তেজেৰে আমাৰ সকলো
তেওঁ মুক্ত কৰিলে আৰু পানীয়ে আমাক নতুন জীৱন দিলে। আমাৰ হৃদয়বোৰ তেওঁ সুস্থ কৰিলে, কাৰণ তেওঁৰ হৃদয়টো ভঙা হৈছিলে। সেই সময়ত এনেকুৱা লাগিছিলে হয়তো চাগে যে চব শেষ হৈ গ'ল, তেওঁৰ মৃত্যু মানে চব শেষ হৈ গ'ল। কিন্তু তেওঁ চব শেষ হ'ল বুলি কোৱা নাছিলে, তেওঁ সিদ্ধ হ'ল বুলিহে কৈছিলে। সেই সময়ত এনেকুৱা লাগিছিলে যেন চব তেওঁৰ মৃত্যু মানে চব শেষ হোৱা পৰাজয় যেন অনুভৱ হৈছিলে। কিন্তু সেইটো আছিলে জয় আৰু এটা নতুন জীৱনৰ আৰম্ভণিহে মাথো। কাৰণ প্ৰভু যীশুৱে তেওঁ ক্ৰুচত যোৱাৰ আগতে নিজৰ শিষ্যখিনিক এই বুলি উৎসাহিত কৰিছিলে। যোহান 16:20 লিখা আছে যে মই তোমালোকক অতি স্বৰূপকৈ কওঁ, তোমালোকে ক্ৰন্দন আৰু বিলাপ কৰিবা, কিন্তু জগতে আনন্দ কৰিব। তোমালোকে শোক কৰিবা, কিন্তু পাছত তোমালোকৰ সেই সুখ আনন্দ হৈ যাব। আমেন। তাৰমানে প্ৰভু যীশুৱে যি কৰিছিলে সেইটো আমাৰ আনন্দৰ বিষয়। তেওঁ যে মৰিছিলে সেইটো আমাৰ শান্তিৰ বিষয়। কাৰণ তেওঁ আমাৰ কাৰণে মৰা মানে আমাক তেওঁ জিৰণি দিছে। তেওঁৰ জিৰণি, কাৰণ আমি এতিয়া আৰু পাপৰ লগত যুঁজিব নালাগে। আমেন। এতিয়া ঈশ্বৰৰ সেই প্ৰভু যীশুৱে হৈছে ঈশ্বৰৰ সন্তোষজনক বলি, উচৰ্গা, তেওঁৰ প্ৰায়শ্চিত আমাৰ অৰ্থে কৰা হোৱা। গতিকে সেই বলিৰ বিষয়ে প্ৰভুৱে যি কৰিলে সেইটো সাধাৰণ নাছিলে, কাৰণ তাৰ যোগেদি ঈশ্বৰে গোটেই জগতৰে পৰিত্ৰাণৰ, গোটেই জগতৰে মুক্তিৰ পৰিকল্পনা কৰিছিলে। আৰু আমাক তেওঁৰ নিস্বাৰ্থ প্ৰেমৰ, তেওঁ যে আমাক নিস্বাৰ্থভাৱে প্ৰেম কৰে তাৰ প্ৰমাণ দিছিলে সেই ক্ৰুচত মৰি পেলাই। এতিয়া যেতিয়া আমি সেই তেজৰ গুণবোৰ, সেই তেজৰ উপকাৰবোৰ স্মৰণ কৰি পেলাই, যেতিয়া আমি সেই তেওঁ আমাৰ কাৰণে কি কৰিলে, সেই সাধন কৰা তেজৰ শক্তি, তেওঁৰ তেজৰ উপকাৰিতাবোৰৰ বিষয়ে স্মৰণ কৰিম, তেতিয়া অন্ধকাৰ আৰু শয়তানৰ সকলো যি পৰাক্ৰম, সেইবিলাকৰ ওপৰত যীশুৰ জয়, তেজে আনা সেই জয় আমি একমত হ'ম। তেওঁৰ জয়টো আমাৰ জীৱনত দেখা দিব, আমি অনুভৱ কৰিম। কাৰণ যীশুৱে সিদ্ধ হ'ল বুলি যেতিয়া চিঞৰিছিলে, সেইটো জয়ৰ চিঞৰ আছিলে। তেওঁ গোটেই জগতক জনাব বিচাৰিছিলে যে তেওঁহে শয়তান, পাপ আৰু মৃত্যুৰ ওপৰত আমাৰ কাৰণে জয়ী হ'ল। শয়তান যাৰ মৃত্যুৰ ওপৰত ক্ষমতা আছিলে, যাৰ মৃত্যুৰ ওপৰত পৰাক্ৰম থকা যি শয়তান, তাক মৃত্যুৰ যোগেদি প্ৰভু যীশুৱে অকৰ্মণ্য কৰিলে, যাতে আমাক শয়তান, পাপ আৰু মৃত্যুৰ ওপৰত আমি জয়ী হ'ব পাৰোঁ। এতিয়া সেই প্ৰভু যীশুৱে কৰা উপকাৰবোৰৰ বিষয়ে আমি মনত কৰি পেলাই কৈ থাকিব লাগে, কাৰণ বিশ্বাসৰ আত্মাই কথা কয় বুলি কৈছে। আৰু ঈশ্বৰৰ এই বাক্য লিখা হৈছিলে, কিন্তু লিখাৰ আগতে তাক কোৱা হৈছিলে। ঈশ্বৰৰ বাক্য এইকাৰণে লিখা হ'ল যাতে আমি কওঁ, কাৰণ বিশ্বাসৰ আত্মাই কথা কয়। সেইকাৰণে আমি সেই তেওঁৰ বিজয়, তেওঁৰ যি কৰিলে ক্ৰুচত, সেই তেজৰ উপকাৰিতাবোৰৰ বিষয়ে আমি স্মৰণ কৰি পেলাই কৈ থাকিম, আৰু সেই কোৱাৰ জৰিয়তে ঈশ্বৰৰ আশীৰ্বাদবোৰ আমাৰ জীৱনত অনুভৱ কৰিবলৈ পাম, তেওঁৰ শান্তি, তেওঁৰ আনন্দ। যদি আপোনালোকক এই ভিডিঅ'টোৱে আশীৰ্বাদ দিছে, তেনেহ'লে মই আপোনালোকক উৎসাহিত কৰিছোঁ যেন আপোনালোকে এই ভিডিঅ'টো আনৰ লগতো শ্বেয়াৰ কৰে। এই জিৰণিৰ ঠাই চেনেলটোক লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰাৰ কাৰণে মই সকলোকে ধন্যবাদ জনাইছোঁ। আকৌ নেক্সট টাইম লগ পোৱালৈকে ঈশ্বৰে যেন আপোনালোকক আশীৰ্বাদ কৰি তেওঁৰ অনুগ্ৰহেৰে আৱৰি ৰাখে।